হাই গাইজ, আছাম ব্লগৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি ফাইনেলি মাধৱ মন্দিৰত আহিলোঁ। এইখন হ'ল মাধৱ মন্দিৰৰ প্ৰথম গেট। আমি এতিয়া গেটৰ ভিতৰলৈ যাই আছোঁ। এতিয়া আপোনালোকক আমি গেটৰ ভিতৰত বস্তুখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আমাৰ লগত থাকিব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই গাইজ, এতিয়া আপোনালোকক মোৰ ফ্ৰেণ্ডৰ লগত লগ পাই দি আছোঁ। আহক আমি এতিয়া মোৰ ফ্ৰেণ্ডৰ ওচৰত যাই আছোঁ। আমি ফাইনেলি আহি মন্দিৰখনৰ দেৱালৰ ভিতৰত এতিয়া প্ৰৱেশ কৰিলোঁ। প্ৰথমতে আপোনালোকক এটা বস্তু মই দেখুৱাবলৈ বিচাৰিছোঁ। আহক, ইয়াতে মানে চাৰিওফালে বান্ধা ৱালৰ ভিতৰত মাছ আছে, কাছ আছে, বহুত ডাঙৰ ডাঙৰ মাছ আছে আৰু বহুত পুৰণা মাছো আছে ইয়াতে আৰু কাছো আছে। এইখন হ'ল মানে পুখুৰীৰ চাৰিওপিনে ৱাল আছে। ৱালৰ ভিতৰত পানী দিছে, পানী দিয়াৰ পিছত মাছ দিছে, কাছ দিছে আৰু এইখন অক্সিজেনৰ কাৰণে দিছে। মাছৰ কিবা অসুবিধা হ'ব পাৰে আৰু ৱালৰ চাৰিওপিনে গছ গছনি ৰুইছে। আৰু এইখন হ'ল কাছটোৰ পৰা বহুত দিনৰ আগৰ বয়স হৈছে ইয়াৰ। পুৰা মজা, ভাল লাগিছে বস্তুটোৰ ওপৰত চাইছেনে, পুৰা টাইট, কেনেকুৱা পাথৰৰ নিচিনা পুৰা। এইটো হ'ল দোকান হ'ল। ইয়াতে আপোনালোকে ফুল পাব, আগৰবাতি পাব, ধূপবাতি পাব আৰু পূজা কৰিবলৈ হ'লেতো ফুল লাগিবই। সেইকাৰণে আপোনালোকে ফুল যদি কিনিবলৈ বিচাৰে ইয়াৰ পৰাই কিনিব পাৰিব। এতিয়া আমি আৰু বেলেগ দোকান পাই গ'লোঁ। ইয়াতে বহুত ধৰণৰ লকেট আছে, হাতৰ ব্ৰেচলেট আছে আৰু মালা আছে আৰু হাতত কোনোবাই যদি কিবা সূতা বান্ধিবলৈ বিচাৰে ইয়াৰ পৰা কিনি পেলাই বান্ধিব পাৰিব আৰু দেৱালত যদি মন্দিৰৰ ছবি লগাই সেইবিলাকো পাব। মাধৱ মন্দিৰখনৰ ওপৰলৈ যাই আছোঁ আৰু মাধৱ মন্দিৰৰ পৰা বস্তুখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমাৰ লগত আপোনালোকে আহি থাকক। মাধৱ মন্দিৰৰ চিৰি এতিয়া চাওক, কিনা চিৰি আমি এতিয়া ওপৰলৈ যাই আছোঁ। আহক আমি এতিয়া ওপৰলৈ যাওঁ। আমি এতিয়া ওপৰলৈ যাই থাকোঁ। আপোনালোকৰ কাৰোবাৰ যদি উঠোতে ভাগৰ লাগি যায় তেতিয়া ইয়াতে বহিব পাৰিব। ইয়াতে বহাৰ ব্যৱস্থা আছে। আমি এটা আহি পালোঁৱে। হয়, আমি এতিয়া মাধৱ মন্দিৰ পালোঁৱে প্ৰায় আৰু অলপ দূৰ আছে। ভাগৰ লাগি গৈছে, পূৰা বহুত ওখ চিৰি। কিমান চিৰি আছে মনতে নাই, গুনিব লাগিব কিমানটি কাৰণে। আমি এতিয়া ফাইনেলি মন্দিৰখন পাই গ'লোঁ আৰু মন্দিৰৰ ভিতৰৰ বস্তুখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ। আহি থাকক আমাৰ লগত। শ্ৰী চাণক্য শৰ্মা। আমাৰ বিষ্ণু পুষ্পৰা ভৰি ধুই আহি আমাৰ সৎসতী পাৰ হৈ 7টা সৎসতী পাৰ হৈ আহি সিংহদ্বাৰ পাম। সিংহদ্বাৰৰ পৰা আমি এইটো চাইডে আমি এনেকৈ যাম। এনেকৈ যাই আমি প্ৰথমতে আমি লক্ষ্মী মন্দিৰ পাম। এয়া নৰসিংহ আছে, নৰসিংহৰ পিছত লক্ষ্মী মন্দিৰ আছে। লক্ষ্মী মন্দিৰৰ পৰা আমি ঘূৰি আহি পেলাই আমাৰ এই মঠটো ঘূৰি আহি আমাৰ পশ্চিমত দেখি আমাৰ জগন্নাথ মন্দিৰ আছে। ইয়াৰ ভগৱান নৰসিংহ আছে আৰু প্ৰথম আসন হৈছে গজাসন আৰু কুশাসন আৰু পদ্মফুলৰ আসন আছে। এই 3 আসনৰ ওপৰত ভগৱান বিশ্বকৰ্মাৰ দ্বাৰাই এই মন্দিৰটো খোদিত কৰা হৈছিল। আৰু ইয়াতে আমাৰ এই নৰসিংহ দৰ্শনৰ পিছত আপোনালোকৰ লক্ষ্মী দৰ্শন হয়। লক্ষ্মীৰ পিছত আপোনালোকক যায় পিছফালে আমাৰ জগন্নাথ মন্দিৰ আছে। জগন্নাথ মন্দিৰত দৰ্শন কৰি আহি ভিতৰত আমাৰ লক্ষ্মীনাথ মন্দিৰ লক্ষ্মী মন্দিৰ আছে। এইটো কি হোমঘৰ আছে। ফটো নম্বৰটো তীৰ্থৰ আমাৰ 5খন দেৱালয় আছে। হয়াগ্ৰীৱ মাধৱ, জগন্নাথ, গৰুড়, গোবিন্দ, বাসুদেৱ আছে আৰু আমাৰ পঞ্চতীৰ্থ বুলি কয় গণেশ, কামেশ্বৰ, কেদাৰ, কমলেশ্বৰ আছে। এই পঞ্চতীৰ্থৰ কাৰণে আমাৰ ইয়াতে আমাৰ হিন্দু, মুছলিম, বুদ্ধ 3 জাতিৰ মিলন ভূমি বুলি কোৱা হয়। আপোনাৰ কি লিখে? মই মুছলিমেই হওঁ। ঠিক আছে। আৰু এইখন কি? এইটো দেউল পূজা কৰা হয়। দেউল পূজা কৰা হয় আৰু এইটো পশ্চিম গেট আছে। পশ্চিম গেটৰ পৰা জগন্নাথক সেৱা কৰাৰ পিছত ভিতৰত আপোনাৰ দৰ্শন হয়। এইটোৱে আমাৰ হেৰি আছে।
তাৰমানে মোক কোৱা নাইতো মই আপোনাক সেইকাৰণে মই হেৰি কৰিছোঁ সেইটো আপোনালোকৰ দৰ্শনটো আমাৰ এনেকুৱা হয় আৰু পমক্কা দৰগাহত যেনেকৈ আমাৰ ধৰক দান ধৰ্ম কৰে আমাৰ ইয়াতো দান ধৰ্ম কৰে তোমাৰ যদি ধৰক দান ধৰ্ম কৰাৰ যদি ইচ্ছা থাকে মুছলিম মানুহে আমাৰ হাতত পইচা পাই দি যায় দি গ'লে আমি ভিতৰত আমি দিয়া হয় ইয়াৰ পৰা আমাৰ আৰু ইয়াতে কি কৰে ইয়াতে ছাতি ধূপ জ্বলাই ছাতি আৰু আপুনি আমাক সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ পৰৱৰ্তী ভিডিঅ' ইয়াতকৈ ভাল হ'ব।